নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল, মই দীপু কুমাৰ ডেকাই পুনৰবাৰ আজি আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, যদি আপোনালোকে ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচৰ অধীনত ওলোৱা গেট 4 পৰীক্ষাৰ বাবে ফৰ্ম ফিল-আপ কৰিছিল আৰু সেই পৰীক্ষা দিয়াৰ বাবে যদি আপোনালোকে অপেক্ষা কৰি আছে, এই পৰীক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ বহুবাৰ নতুন তাৰিখ ঘোষণা হ'ল, বহুবাৰ আপোনালোকৰ পৰীক্ষা পষ্টপন হ'ল, কিন্তু অৱশেষত আপোনালোকে এটা ডেট পাইছিলে। আপোনালোকৰ পৰীক্ষা 7 আগষ্ট তাৰিখে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছিল, যিহেতু অসমৰ 17খন জিলাত পৰীক্ষা অনুষ্ঠিত হ'ব আৰু সেই 17খন জিলাৰ ডিচি সমূহলৈ এখন লেটাৰ যোগে এটা মেছেজ প্ৰেৰণ কৰিছিল যে তেওঁলোকে 7 আগষ্ট তাৰিখে এই পৰীক্ষাটো অনুষ্ঠিত কৰিব পাৰিব নে নোৱাৰিব, তেওঁলোকৰ পৰা এটা কনফাৰ্মেশ্যন বিচাৰিছিল। কিন্তু অৱশেষত তেওঁলোকে এটা কনফাৰ্মেশ্যন দিলে যে তেওঁলোকে 7 আগষ্ট তাৰিখে এই পৰীক্ষাটো অনুষ্ঠিত কৰিব নোৱাৰে। 7 আগষ্টৰ দিনা পৰীক্ষাটো বাতিল কৰিছে আৰু বাতিল কৰি আপোনালোকৰ ৰিচিডিউল কৰি ছেপ্টেম্বৰ মাহত পৰীক্ষা অনুষ্ঠিত হ'ব বুলি তেওঁলোকে কৈছে। ছেপ্টেম্বৰ মাহৰ কোন তাৰিখত আপোনালোকৰ এই পৰীক্ষাটো অনুষ্ঠিত হ'ব, কিহৰ কাৰণে পৰীক্ষাটো বাতিল কৰিলে, এই সকলোবোৰ আপোনালোকক ভিডিঅ'ৰ সৈতে জনাই দিয়া হ'ব। গতিকে যিসকল বন্ধু-বান্ধৱী মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ কাৰণে চাই আছে, তেওঁলোকে ভিডিঅ'ত প্ৰথমতে লাইক কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গতিকে বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এই নটিছখন আহিছে আপোনালোকৰ গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আছাম 6 মাইল খানাপাৰা গুৱাহাটীৰ ফালৰ পৰা এই নটিছখন আহিছে। নটিছখনত উল্লেখ কৰা মতে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ DHS, DME, আয়ুষ, DHS, FW এইকেইটা ডিপাৰ্টমেণ্টৰ আণ্ডাৰত যি আপোনালোকৰ গেট 4 পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল, সেই পৰীক্ষাটো আপোনালোকৰ 7 আগষ্টৰ দিনা অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু আপোনালোকৰ 7 আগষ্টৰ দিনা পৰীক্ষাটো এতিয়া বাতিল কৰিছে, যিহেতু অসমৰ কিছু ঠাইত এতিয়াও বানপানীৰ সমস্যা হৈ আছে, সেইটো কাৰণে আপোনালোকৰ পৰীক্ষাটো বাতিল কৰিছে বুলি এই নটিছখনত উল্লেখ কৰিছে। কিন্তু মই জনাত আপোনালোকৰ 7 আগষ্ট তাৰিখে অসমত দুটাকৈ পৰীক্ষা অনুষ্ঠিত হ'ব। এটা আপোনালোকৰ BEd পৰীক্ষা অনুষ্ঠিত হ'ব আৰু আনটো আপোনালোকৰ IBPSৰ পৰীক্ষা অনুষ্ঠিত হ'ব। সেইটো কাৰণে হয়তো আপোনালোকৰ পৰীক্ষাটো বাতিল কৰিছে বুলি মই এটা ধাৰণা কৰিছোঁ। কিন্তু আপোনালোকৰ এই পৰীক্ষাটো বাতিল কৰি 4/9/2022 দেওবাৰে আপোনালোকৰ এই পৰীক্ষাটো অনুষ্ঠিত হ'ব। যিহেতু অসমৰ 17খন জিলাত এই পৰীক্ষাটো অনুষ্ঠিত হ'ব আৰু অসমৰ 17খন জিলাত আপোনালোকৰ 4 ছেপ্টেম্বৰত এই পৰীক্ষা অনুষ্ঠিত হ'ব বুলি এই নটিছখনত উল্লেখ কৰিছে। গতিকে বন্ধু-বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পালে আপোনালোকৰ পৰীক্ষা 7 আগষ্ট তাৰিখে অনুষ্ঠিত নহয়। 7 আগষ্টৰ পৰিৱৰ্তে আপোনালোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব 4 ছেপ্টেম্বৰ দেওবাৰে আপোনালোকৰ এই পৰীক্ষাটো অনুষ্ঠিত হ'ব। গতিকে বন্ধু-বান্ধৱীসকল, আপোনালোকে যদি এই নটিফিকেশ্যনখন ডাউনলোড কৰি ল'ব বিচাৰে, তেন্তে মোৰ ডেছক্ৰিপশ্যন বক্সত যাব আৰু তাতে দিয়া লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। গতিকে বন্ধু-বান্ধৱীসকল, আজিলৈ আছিল ইমানখিনি। যদিও মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে, তেন্তে লাইক কৰিব, বন্ধু-বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব আৰু আগন্তুক যদি এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ মোৰ পৰা পাই থাকিব বিচাৰে, তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় অসম।